হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ সকলো ভালে আছে। স্বৰূপ ট্ৰেভেলাৰ্ছক ইমান বেছি মৰম দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। স্বৰূপ ট্ৰেভেলাৰ্ছৰ পেজখন ফ'ল' আৰু লাইক কৰি থ'ব নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে। আৰু আজি এই বিশেষ ভিডিঅ'টো হৈছে বিজ্ঞানৰ ওপৰত। আৰু আজি আমি আহিছোঁ দ্য মষ্ট বিউটিফুল বিল্ডিং অন আৰ্থ, আৰু ক'বলৈ গ'লে দ্য মষ্ট ভিজিটেড টুৰিষ্ট এট্ৰেকশ্যন ইন ডুবাই, দ্য মিউজিয়াম অফ দ্য ফিউচাৰ। কিন্তু মিউজিয়াম আৰু ফিউচাৰ একেলগে কেনেকৈ? আচৰিত নহয়নে? গোটেই কথাখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। ডুবাইয়ে কেনেকৈনো ফিউচাৰটো মিউজিয়ামৰ ভিতৰত বন্ধ কৰি ৰাখিছে। ভিডিঅ'টো অকণমান দীঘল হৈছে, কিন্তু জানিবলগীয়া কথা বহুত আছে। আৰু এইখিনিতে ডুবাই ফুৰিবলৈ অহাসকলৰ বাবে, যদি আপোনালোকে ভাবিছে ডুবাইত আহি পোৱাৰ পিছত আমি কাউণ্টাৰৰ পৰা টিকেট লৈ ফিউচাৰ মিউজিয়াম চাব যাম, তেনেহ'লে আপোনালোকৰ কপাল ভাল থাকিলেহে পাব। যিহেতু টুৰিষ্ট ছিজনৰ কাৰণে ইয়াতে মষ্ট অফ দ্য এট্ৰেকশ্যনৰ মানে চাইট ছিঙৰ টিকেটবোৰ ৩-৪ মাহৰ আগতে বুক হৈ চ'ল্ড আউট হৈ যায়। আৰু কাউণ্টাৰৰ পৰা কিনা ডাইৰেক্ট কিনা টিকেটবোৰৰ প্ৰাইচবোৰ সদায় বেছি হয়। আমাৰ হাতত অলৰেডি টিকেট আছে, চ' আমাৰ তেনেকুৱা একো প্ৰব্লেম নহ'ল। আমি জাষ্ট বাৰক'ডটো স্কেন কৰি টিকেটটো লৈ ল'লে হ'ল। গতিকে নিজৰ আইটিনাৰীখন যেতিয়া বনাব, চব বস্তু হেণ্ডি কৰি আনিব, যাতে ইয়াত আহি পেলাই আপোনালোকে হাবাথুৰি খাবলগীয়া নহয়। এনেকৈ ৰিষ্ট বেণ্ডত বান্ধি ল'লে আৰু এইখিনিতে মোৰ লগত অহা বান্ধৱীগৰাকীক আপোনালোকক চিনাকি কৰাই দিম। আজি আমি আহিছোঁ কাকলিৰ লগত, আৰু এইফালে এখেতো আমাৰ ব্লগাৰ ইউটিউবাৰ হয়। কৈ দিয়াচোন তোমাৰ। মোৰ ইউটিউব চেনেলটো হৈছে মটু পাতলু ব্লগ, মিষ্টাৰ এণ্ড মিছেছ মটু পাতলু ব্লগ। আৰু আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰিব। তাইও বনাই আছে, মই থাম্বনেইল বনাই আছোঁ। তাইও বনাই আছে আৰু ময়ো বনাই আছোঁ। চ' তাইৰ লিংকটো মই দি দিম, তাইৰ ভিডিঅ'জো চাব আৰু দুজনীকে ধুনীয়াকৈ ছাপোৰ্ট কৰি থাকিব। আৰু এইফালে হৈছে এইটো ৰ'বট ডগ, মানে ডগৰ আকাৰত ৰবট হয়, য'ত গাত ছিকিউৰিটি কেমেৰাজ লগোৱা আছে। আৰু 2071 প্ৰেডিক্ট কৰি গোটেই মিউজিয়ামটো মানে ফিউচাৰ মিউজিয়ামটো বনোৱা হৈছে। গতিকে 2071লৈকে ফিউচাৰ জাৰ্ণিটো কেনেকুৱা হ'ব গোটেই মিউজিয়ামটোৰ ভিতৰত আমি চাবলৈ পাম। আৰু এতিয়া আমি আহি গ'লোঁ আমাৰ ফিউচাৰত। 22022071 কেনেকুৱা এটা ফিলিং ন? ক'ত বা থাকিম আমি? ছায়েন্স লাভাৰ্ছখিনিয়ে কিন্তু মিছ নকৰিব দেই। একদম মানে ৰিয়েল এণ্ড কেনেকুৱা ধুনীয়া ফিলিং। আমি স্পেচ যাবলৈ ওলাইছোঁ। অ' মাই গড, আমাক এতিয়া স্পেচলৈ লৈ যাব, মানে সঁচাকৈ নিনিয়ে আৰু স্পেচলৈ যোৱা ফিলটো কৰাব। Assalamu alaikum. Greetings everyone. My name is Aya. I'm a digital resident of the Museum of the Future. Welcome to my home. Ladies and gentlemen, if you look up into space on the starboard side of the capsule, you will see Access Home just coming to you now. মিউজিয়ামটোৰ ভিতৰত 5টা ফ্ল'ৰলৈকে বেলেগ বেলেগ থিমৰ বেলেগ বেলেগ টেকন'লজি দি দেখুওৱা হৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে 5টা ফ্ল'ৰ দেখুৱাটো সম্ভৱ নহয়, ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। চ' মই ভাবোঁ আপোনালোকে নিজে আহি নিজৰ চকু দি নিজৰ ভৱিষ্যত আৱিষ্কাৰ কৰিব পাৰি 2071তনো পৃথিৱীখন কেনেকুৱা দেখিব। আৰু আমি যোনটো প্ৰেজেণ্ট থিমত আছোঁ, এইটো থিম হৈছে স্পেচ ট্ৰেভেলৰ ওপৰত OSS অৰ্বিট স্পেচ ষ্টেচন। আৰু ইয়াৰ ভিতৰত আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰিব। যদি ফিউচাৰত স্পেচ ট্ৰেভেল কৰে, তেনেহ'লে কি কি চেলেঞ্জৰ মাজেদি যাবলগীয়া হয়। আৰু এইখন স্পেচ ষ্টেচনৰ ভিতৰত সোমাই এনেকুৱা লাগিছে গোটেই আৰ্থখন আপুনি দেখি থাকিব, কি ধুনীয়া নাজাৰা ভিতৰত।
আৰু ফিউচাৰ মিউজিয়ামৰ টুৰটো সেলফ গাইডেড টুৰ হয় ইয়াতে আপোনাৰ এখন 3D মডেল স্পেস ষ্টেচন সজাই থোৱা হৈছে একদম ৰিয়েল যেন লাগে However, you can take as many 3 different interactive stations. Starting from the right over there, it's called Outside Possibilities. The one in the middle is called Soul Project. And eventually the last one takes cheap lift, it's called Main on All. আৰু এইফালে দেখুৱা হৈছে আমাৰ কমপ্লিট সোলাৰ সিস্টেমটো This is a self-guided tour. You may proceed forward if you want, you don't need to follow the group. But if you ever need any help or assistance, feel free to reach us out. Thank you so much, pioneers, and enjoy this program. English. Who's that? Yes. Rotate and tap to আমি দুজনী অকলে ক'ৰবাত সোমাই গৈছে মানে গমেই পোৱা নাই ক'ত সোমাইছে স্পেচৰ ভিতৰত কমপ্লিট হৈ আছে এইটো পাম জুমেৰা আৰু এইফালে নেক্সট চেপ্টাৰটোৰ ভিতৰত আমি সোমাই দেখিলোঁ মানে 2071 চনত ডুবাইখননো কেনেকুৱা হ'ব চাৰিওফালে ফ্লাইং টেক্সি উৰি আছে অলৰেডি ট্ৰায়েল ষ্টাৰ্ট হৈ গৈছে আৰু 2025ত নিউজৰ মতে ফ্লাইং টেক্সি ডুবাইত ষ্টাৰ্ট হ'ব বুলি কৈছে মানে কমপ্লিটলি বায়'ডাইভাৰ্চিটি আৰু এইফালে ভিতৰত সোমাই আমাজন ৰেইন ফৰেষ্টৰ নিচিনা এটা সৰু ভিজুৱেল য'ত আৰ্টৰ ইক'চিষ্টেমটো কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু কি সুন্দৰ পৰিৱেশ আৰু এতিয়া আমি আগবাঢ়িছোঁ ফিউচাৰ মিউজিয়ামৰ চবতছে বেছি ইণ্টাৰেষ্টিং চেপ্টাৰটোলৈ DNA লাইব্ৰেৰীলৈ আৰু এই DNA লাইব্ৰেৰীটোৰ ভিতৰত 2400তকৈও ওপৰত এনিমেল প্লেণ্টছ আৰু স্পিচিছবোৰ এনেকৈ সংৰক্ষণ কৰি থোৱা হৈছে আৰু আপোনালোকে যদি হাতৰ যোনটো ৰিষ্ট পেন আছে সেইটো দি স্কেন কৰি চাবও পাৰে নেক্সট 50 ইয়াৰ্ছত এই সংৰক্ষণবোৰ এভেইলেবিলিটি হ'ব নে নাই জুই লগা এইটো দিছে জুই লাগিলেও জুই নালাগে দেখিছেনে ফায়াৰ ৰেজিষ্টেণ্ট ট্ৰী হয় এডাল হা তলৰ ফালৰ পৰা জুই লৈ বন ফায়াৰ চন ফায়াৰবোৰ তলৰ পৰা তোমাৰ আৰু এইফালে হৈছে এইটো এটা হিলিং থেৰাপি ৰুম কিবা ভাইব্ৰেশ্যন থেৰাপি আৰু প্লাছ সাউণ্ড থেৰাপি দিয়ে ইয়াতে বেছি সময় নকটাই আপোনালোকক লৈ যাওঁ বাইদেউ এগৰাকীৰ ওচৰত আৰু বাইদেউগৰাকী হৈছে এইগৰাকী সকলোৱে কিবা কিবি প্ৰশ্ন কৰি থকা দেখি বাইদেউক মই ভাবিলোঁ তেখেতক নামটোকে সুধোঁ বাইদেউৰ নামটোনো কি What's your name? My name is Annika. I'm a humanoid robot and I work for the Museum of the Future. Do you have any question for me? ফিউচাৰনো ট্ৰান্সপৰ্টেশ্যনবোৰ কেনেকুৱা হয় ইয়াতে গোটেই দেখিবলৈ পাব যেনেকৈ এইখন হৈছে ড্ৰাইভাৰলেছ কাৰ প্ৰজেক্ট নম্বৰ মডেল নম্বৰ কোন চনত ষ্টাৰ্ট কৰিছিলে কোনে বনাইছিলে গোটেইখিনি ইয়াতে আপোনালোকে পঢ়িবলৈ পাব ইন ডিটেইলছ
আৰু তাৰপিছত আমি আহিছোঁ এইখন হৈছে ফ্লাইং টেক্সি যেনেকৈ মই কৈ আছিলোঁ অলৰেডি ট্ৰায়েল ষ্টাৰ্ট হৈ গ'ল ইয়াতো গোটেই কোনে বনাইছিলে প্ৰজেক্ট নম্বৰ মডেল নম্বৰ গোটেইখিনি ডিটেইলছ আছে আৰু ছেকেণ্ডলি নতুন নতুন বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ ৰবটৰ প্ৰকাৰ যেনেকৈ ড্ৰোন ৰবট এণ্ড ৰবট ইয়াতে গোটেই ডিটেইলছ দেখিবলৈ পাব চ' নেক্সট আমি মুভ কৰিছোঁ ভিউইং ডেকলে এইটো হৈছে আপোনাৰ ইয়াতে গোটেই এৰবিকত ধুনীয়া ধুনীয়া কোটছ লিখা আছে আৰু দুই ছাইডৰ পৰা ধুনীয়াকৈ চেক জাইড ৰোডটো দেখি থাকিব পাৰি ফটো ল'ব পাৰে ভিডিঅ' ল'ব পাৰে চ' আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে সমানে ইনফৰমেশ্যন পায় আজিলৈ আহিছোঁ ধন্যবাদ